আজি আহিছোঁ আমাৰ ফেভৰেট প্লেচ ডিব্ৰুগড়লৈ। আমি হোটেল আৰু গাড়ী আগতেই বুক কৰি থৈ দিছিলোঁ, সেইবাবে আমি ৰাজধানীৰ পৰা নামিয়েই গাড়ীখনত উঠি আমি ধুনীয়া হোটেলখনলৈ আগবাঢ়িলোঁ। হোটেলখনৰ জেগাটো বিৰাটেই ধুনীয়া আছিলে। চকিডিঙিৰ কাষতে টি কাউণ্টি বুলি হোটেলখন আমি বুক কৰিছিলোঁ। তাতে আমি চেক ইন কৰিলোঁ, চেক ইন কৰি আমাৰ ৰুমলৈ আগবাঢ়ি গ'লোঁ। আৰু আমাৰ ৰুমটো দেখি মোৰ ইমান ভাল লাগি গৈছিলে, কাৰণ বিৰাট ধুনীয়া আছিলে ৰুমটো। কোনোবাই যদি ডিব্ৰুগড় আহিব খুজিছে, টি কাউণ্টি হোটেলখন বিৰাট ধুনীয়া, আপোনালোকে বুক কৰিব পাৰে। ৰুমত সোমাই দেখিলোঁ চকলেট, চিপছ, ক'ল্ড ড্ৰিংকছ গোটেই বস্তুখিনি থৈ দিয়া আছিলে, কিন্তু এইখিনি চাৰ্জেবল বুলি ক'লে। এইখিনি খাব লাগিলে এক্সট্ৰাকৈ পে' কৰিব লাগিব। মই ধুনীয়াকৈ ৰুমটো, বাথৰুমটো চব চেক কৰি ল'লোঁ, আৰু গোটেই চেক কৰি আমি এতিয়া ওলালোঁ ব্ৰেকফাষ্ট কৰিবলৈ। কাৰণ আমি আৰ্লি মৰ্ণিঙে আহি পাইছিলোঁ ডিব্ৰুগড়, একদম 5টা বজাত আহি পাইছোঁ ৰাতিপুৱা। চ' আমাৰ ব্ৰেকফাষ্টৰ টাইম হৈ গৈছিলে, একোৱেই খোৱা নাছিলোঁ, বহুত ভোক লাগিছিলে। আমি টি কাউণ্টিত ব্ৰেকফাষ্ট কৰি ল'লোঁ। ইয়াৰ ব্ৰেকফাষ্টত আছিলে পোহা, পুৰি, চব্জি, অমলেট আৰু বহুত কিবাকিবি। গোটেইখিনিয়ে খানা বিৰাট টেষ্টি আছিলে। আমি ব্ৰেকফাষ্ট কৰি বাহিৰত ওলাই আহিলোঁ। বাহিৰত ওলাই আহি আমি এখন তামোল খাই নেক্সট ডেষ্টিনেশ্যনলৈকে ওলাই গ'লোঁ। আমি এইপিনেৰে কাঞ্চনজংঘা গৈ আছোঁ, আৰু এইপিনেৰে এইটো ওপৰেদি হৈছে বগীবিল। এই ওপৰেৰে বগীবিল, তলেৰে কাঞ্চনজংঘা। আমি আগতে বগীবিল যেতিয়া হোৱা নাছিলে আৰু আমি এনেকৈ নদী পাৰ হৈছিলোঁ। কিমান টাইম লাগিছিলে না? 1.5 ঘণ্টা লাগিছিলে। খুব ধুনীয়া ছোৱালী এজনী খোজকাঢ়ি খোজকাঢ়ি তলৈকে গৈ আছে। হেপী ফেচটো দেখাই দিয়া। তাৰ ওপৰত বোলে এজনৰ 300 তাত একাপ চাহ, এটা পানী বটল ইনক্লুড থাকিব আৰু 1 ঘণ্টা ৰাইড কৰিব। ঘূৰি থাকোঁতে তাতে আপুনি এক্সট্ৰা ল'ব পাৰিব। সেইটো আপোনাৰ এৱানৰ হ'ল। টাইম আছে বাৰু বৰ্তমান। এতিয়া আপোনাৰ 11টা বজাত 40 সময় হৈ আছে। আপুনি ওপৰত খাই ল'ব। এইটো বগীবিল, তাৰপিছত এইখিনি হ'ল কাঞ্চনজংঘা। এতিয়া আমাৰ বহুত ভোক লাগিছে। मसाला कुलचा এটা চিকেন বাটার মশলা এটা পানি বটল এটা আৰু ড্রাই পপকর্ন মানে এটা দুটা কি বল মশলা কুলচা আমাৰ লগত এতিয়া আছে গ্ৰীণ চাটনি উইথ পাপৰ, আৰু খাই দিয়া। কেনেকৈ খাই এইটো দেখাই দিয়া এবাৰ। দিব লাগে অ'কে, ৱাও, এনেকৈ খাই দি, কিন্তু গিলিব পাৰিব নালাগে। অঁ, গিলিব লাগিব। এইটো হ'ল গ্ৰীণ চালাড, বাটাৰ মচালা, মচালা কুলচা, গ্ৰীণ চাটনি, প্লেন ডাল, তাৱা ৰুটি। That's for lunch. ধুনীয়া ৰিজৰ্ট এইটো। কি নাম ৰিজৰ্টটো? মনোহাৰী ৰিজৰ্ট। থাকিব পাৰিছোঁ। বেগকেইটা লৈ দিয়ে খালি অঁ, ইয়াতে থাকিব পাৰি। ভাল নালাগিব চাগে, ইয়াতে মনত থাকিব ন? ভাল লাগিব পাৰি ইয়াতে। মনোহাৰী ৰিজৰ্টটো সঁচাই বহুত বেছি ধুনীয়া আছিলে, আৰু গোটেই ৰিজৰ্টটো কমপ্লিট হোৱা নাই, বনাই আছিলে। ইয়াতে যিহেতু চাহৰ কাৰণে বিৰাট বিখ্যাত হয়, চ' আমি ইয়াতে ওলং টি অৰ্ডাৰ কৰিলোঁ। সঁচাকৈ বহুত টেষ্টি আছিলে। আজি গোটেই দিনটো আমি ইমান ফুৰিলোঁ, বিৰাট ভাগৰ লাগি গৈছিলে। সেইবাবে আমাৰ হোটেলৰ কাষতে চকিডিঙি ফিল্ডত অকণমান সময় আমি বহিলোঁ। কালি মৰ্ণিং আমি ডিব্ৰুগড়ৰ পৰা ক'লৈকে যাম সেইটো নেক্সট ব্লগত চাব নাপাহৰিব। তেতিয়ালৈকে বাই বাই।